আমাৰ লগত জন্ম জন্মান্তৰলৈকে তেওঁ সদায় আমাৰ লগত থাকিবই আৰু আমাৰ ওপৰত তেওঁৰ আশীৰ্বাদ সদায় থাকিব আমাক সদায় আমাৰ বাট পোহৰাই থাকিব তেওঁ অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় অসম চিতাভস্ম তেওঁলোকে বিসৰ্জন দিয়া দৃশ্য আপুনি খুব দুখেৰে পাইছোঁ জুবিন দা আমাৰ মাজত দেখুৱাইছে পোনে পোনে আমি পৰিৱেশ দেখুৱাইছোঁ গৰিমা শইকীয়াৰ গাক এনেদৰে আগবাঢ়ি আহিছে আৰু ব্ৰহ্মপুত্ৰত অৰ্থাৎ তেওঁ ৰাওনা হ'ব অস্থিৰ লৈ যাব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ গৰিমা শইকীয়াৰ দৃশ্য আমি পোনে পোনে এই দৃশ্য দেখুৱাইছোঁ দৰ্শকক যাব তেওঁ বাইদেউ আজি চিতাভস্মখিনি বিসৰ্জন কৰিবলৈ যাম অস্থিৰটো এতিয়া নহয় আমি পৰিয়ালৰ তৰফৰ পৰাই নিয়মখিনি কৰিম এতিয়া ওলাইছোঁ তেওঁ পত্নী গৰিমা শইকীয়াক দেখিছোঁ চিতাভস্ম তেওঁ জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিলীন কৰিবৰ বাবে যোৱা দেখিবলৈ পোৱা গৈছে আৰু লগত তেওঁ ভগ্নী আছে আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ ভগ্নীৰ লগত গৈছে আৰু চিতাভস্ম যি আছে জুবিন গাৰ্গৰ সেই চিতাভস্মখিনি ব্ৰহ্মপুত্ৰত উজান বজাৰ যি ব্ৰহ্মপুত্ৰত তেওঁ লৈ যোৱা হ'ব আৰু পৰিয়ালৰ লোক গৈছে আৰু পৰিয়ালৰ লোকৰ সৈতে আজি যি নিয়ম আছে সেই নিয়মসমূহ কৰিব জুবিন গাৰ্গৰ যি চিতাভস্ম আছে সেই চিতাভস্মসমূহ ব্ৰহ্মপুত্ৰত বিলীন কৰি দিব আজি জুবিন গাৰ্গ ব্ৰহ্মপুত্ৰত বিলীন হৈ যাব এয়া চাবা ভৰি নালাগে
আৰু এই মুহূৰ্তত আমি পোনে পোনে দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া হৈছে জুবিন গাৰ্গ, তেখেতৰ সহধৰ্মিনী আৰু লগতে ভগ্নী পামী বৰঠাকুৰ। এই ব্ৰহ্মপুত্ৰৰ বুকু দেখিছে আপোনালোকে, এই ব্ৰহ্মপুত্ৰ